আপোনাক মই যিটো প্ৰশ্ন কৰিব লৈছোঁ বা যিটো প্ৰশ্ন কৰিম, এই প্ৰশ্নটো সহজ যেন লাগে, কিন্তু উত্তৰটো বহুত গভীৰ। টকা। এই এটা বস্তুৱে মানুহক উঠাব পাৰে, পতন কৰাব পাৰে, জীৱন গঢ়িব পাৰে আৰু জীৱন ধ্বংসও কৰিব পাৰে। আজিৰ ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ ইয়াত আপুনি বুজিব টকা আচলতে আমাৰ জীৱন গঢ়ে নে ধ্বংস কৰে। টকা আচলতে মানুহৰ জীৱন গঢ়ে নে ধ্বংস কৰে। প্ৰথম কথাটো হ'ল টকা নিজে কি? টকা নিজে ভাল নহয়, টকা বেয়াও নহয়। টকা হৈছে এটা সঁজুলি, যেনেকৈ হাতুৰি। ই ঘৰ বনাবও পাৰে, ই ঘৰ ভাঙিবও পাৰে। টকা নিজেই তেনেকুৱা এটা বস্তু। টকাই জীৱন কেনেকৈ গঢ়ে? যেতিয়া টকা সঠিক হাতত থাকে, ই জীৱন সলনি কৰিব পাৰে। শিক্ষা লাভ সহজ হৈ পৰে, স্বাস্থ্যৰ সুবিধা বাঢ়ে, পৰিয়ালৰ দুখ কমে, সম্ভাৱনা বৃদ্ধি পায়। টকা মানুহক স্বাধীনতা দিয়ে, নিজৰ সপোন জীয়াই তুলিবলৈ শক্তি দিয়ে। কিন্তু কেতিয়া টকা ধ্বংস হৈ পৰে বা কেতিয়া টকাই ধ্বংস কৰে? যেতিয়া টকা জীৱনৰ উদ্দেশ্য হৈ যায় যে টকাই লাগিব, তেতিয়া সমস্যাই আৰম্ভ হয়। জীৱনটোৱে যেতিয়া টকাৰ উদ্দেশ্য হৈ পৰে, তেতিয়াই সমস্যা আৰম্ভ হয়। মানুহে সম্পৰ্কবোৰ পাহৰি যায়, সময়বোৰ পাহৰি যায়, মানৱতা পাহৰি যায় আৰু শেষত নিজকে পাহৰি যায় বা নিজকে হেৰুৱাই পেলায়। মনোবিজ্ঞানৰ সত্য কথাটো হ'ল, মনোবিজ্ঞানে কয় মানুহে যি বস্তুক সৰ্বোচ্চ মূল্য দিয়ে, সেই বস্তু তেওঁক নিয়ন্ত্ৰণ কৰিবলৈ আৰম্ভ কৰে। বুজিছে? টকা যদি সৰ্বোচ্চ হয়, তেতিয়া সিদ্ধান্তবোৰ লোভে নিয়ন্ত্ৰণ কৰে। যদি মূল্যবোধ সৰ্বোচ্চ হয়, তেতিয়া টকা জীৱন গঢ়াৰ সঁজুলি হৈ পৰে। সমাজতে টকাৰ বিভিন্ন প্ৰভাৱ আছে। টকাই সমাজক দুটা দিশ সৃষ্টি কৰে। এটা হৈছে উন্নতি, আনটো হৈছে বৈষম্য। সঠিক ব্যৱহাৰত টকাই সমাজ উন্নত কৰে আৰু ভুল ব্যৱহাৰত টকাই সমাজত বিভাজন আনে। আচল সমস্যাটো টকা নহয়, হ'ব নোৱাৰে। টকা কেতিয়াও সমস্যা হ'ব নোৱাৰে। অধিকাংশ মানুহেই কয় টকাই সকলো নষ্ট কৰিছে, কিন্তু বাস্তৱত টকা নহয়, মানুহৰ মানসিকতাই সকলো নিৰ্ধাৰণ কৰে। লোভ থাকিলে টকা বিপদজনক, ডেঞ্জাৰ, আৰু দয়া থাকিলে টকা আশীৰ্বাদ। এতিয়া সঠিক সমাধান কি ইয়াৰ পৰা? টকা উপাৰ্জন কৰাটো ভুল নেকি? নহয়, টকা উপাৰ্জন কৰাটো কেতিয়াও ভুল নহয়, কিন্তু টকাৰ ওপৰত নিৰ্ভৰশীল হোৱাটো ভুল। জীৱনৰ প্ৰয়োজন টকা আৰু মূল্যবোধ আৰু মানৱতা, এই তিনিওটাই মিলি জীৱন পূৰ্ণ কৰে। টকা, মূল্যবোধ আৰু মানৱতা। বন্ধুসকল, টকা নিজে জীৱন গঢ়িবও নোৱাৰে আৰু ধ্বংসও কৰিব নোৱাৰে। ই কেৱল এখন আইনা, যি আপোনাৰ ভিতৰত মানসিকতাৰ প্ৰতিফলিত হয়, শেষত সেই কথা প্ৰকাশ পায়। শেষত আপুনি এটা কথা মনত ৰাখিব, টকা আপোনাৰ জীৱন সলনি নকৰে, আপোনাৰ চিন্তাইহে আপোনাৰ জীৱন সলনি কৰে। আপোনাৰ জীৱনত টকা থাকক, সিয়ে আপোনাৰ জীৱন সলনি কৰিব নোৱাৰে, কিন্তু আপোনাৰ মানসিক চিন্তাই সেইটোৱে আপোনাৰ জীৱন সলনি কৰে। এতিয়া প্ৰথম কথাটো হ'ল, আপোনাৰ মতে টকাই জীৱন গঢ়ে নে ধ্বংস কৰে? কমেণ্টত আপোনাৰ মতামত লিখক। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক আৰু শ্বেয়াৰ কৰক। এনেধৰণৰ চিন্তাৰ ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখক। আজিলৈ এদিন পুনৰ আপোনালোকক লগ পোৱাৰ আশা ৰাখি পুনৰ সকলোকে নমস্কাৰ।